কেনে আছে সকলো আশা কৰোঁ সকলো ভালে আছে কুশলে আছে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বিউটি এণ্ড ব্লগ উইথ গুণগুণ আজি এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ লগ পাইছোঁ বহুত দিনৰ মূৰত আজি আছোঁ মই যোৰহাটত আচলতে মই নিজৰ ঘৰত আছোঁ এতিয়া আৰু আজি যাম মই মাজুলী কি কাৰণে যাম কিয় যাম মাজুলী মই 5 দিন থাকিম তো কিয় থাকিম সকলোবোৰ দেখাই গৈ আছোঁ চলো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মাজুলী অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা এটা বৃহৎ নদীদ্বীপ আৰু অসমৰ এখন জিলা 27 জুন 2016 চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীক জিলা ঘোষণা কৰাত মাজুলী ভাৰতবৰ্ষৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰে আৰু সেই সময়ৰ অসমৰ মুঠ জিলাৰ সংখ্যা 33খন হয় পূৰ্বতে এই যোৰহাট জিলাৰ এটা মহকুমা আছিল মহাপুৰুষীয় শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ উদ্যোগৰ সত্ৰসমূহলৈ ই মহাপুৰুষীয় বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয় সংস্কৃতিৰ পীঠকেন্দ্ৰ হৈ পৰে সেয়েহে মাজুলীক সত্ৰনগৰী বুলি কোৱা হয় সেই সত্ৰনগৰীৰ অভিমুখে মই আজি গৈ আছোঁ মাজুলী গেৰেকীমুখ গাঁৱলৈ মই গৈ আছোঁ হয় গেৰেকীমুখ গাঁৱলৈ গেৰেকীমুখত থকা জ্ঞানজ্যোতি পুথিভঁৰালৰ দিশে গৈ আছোঁ জ্ঞানজ্যোতি পুথিভঁৰালে আয়োজন কৰা এটা কৰ্মশালা দিবৰ বাবে মই মাজুলীলৈ গৈ আছোঁ এই ভিডিঅ'টোৰ জৰিয়তে মই ভাস্কৰ দা আৰু পম্পীক ধন্যবাদ জনাম কাৰণ তেওঁলোকে মোক এই সুযোগকণ প্ৰদান কৰাৰ বাবে কেনেকুৱানো লাগে তাতকৈ সৰু সৰু ল'ৰা ছোৱালীখিনিৰ লগত কিনো কৰোঁ সকলোখিনি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দেখা পাব এয়া মই পালোহি ফেৰীত উঠোঁ তাৰপাছত এয়া খুবেই ধুনীয়া পৰিৱেশ আৰু বতৰো খুব বেছি ভাল ৰ'দো নহয় বৰষুণো নহয় খুব বেছি ভাল লাগিছে পৰিৱেশটো মই যিহেতু মুকলি আকাশত থাকি ভাল পাওঁ সেইটো কাৰণে মুকলিলৈ গুচি আহিলোঁ তলত বহিব নোৱাৰিলোঁ সেইটো কাৰণে অকণমান হাৱা লওঁ বুলি বতাহ লওঁ বুলি আহিলোঁ এয়া ঘাটৰ পৰা নামি মোক পম্পীৰ ভাই তো তাৰো এটা ইউটিউব চেনেল আছে মই সেই তাৰ ইউটিউব চেনেলটো লিংকত দি দিম আপোনালোকে গৈ চাব এয়া মই গৈ আছোঁ গেৰেকীমুখ গাঁৱলৈ খুব বেছি ভাল লাগিছে মোৰ ৰাস্তাবোৰ ইয়াৰ মানুহ খুব বেছি ভাল লাগে এয়া আচলতে কৰ্মশালাৰ পৰিৱেশ যিহেতু মই খুব বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ সেইটো কাৰণে অলপকৈ দি গৈ আছোঁ এয়া প্ৰথম দিনা মই আহি যোৰহাটৰ পৰা মই মাজুলী পাই লগালগ মই কৰ্মশালালৈ আহিলোঁ হেল্ল' আজি হৈছে 3 আগষ্ট আৰু মই কালি মাজুলী আহিছিলোঁ আৰু আজি 2 তাৰিখে মই মাজুলী আহিছিলোঁ আজি 3 তাৰিখ তো 3 তাৰিখে আজি ফুৰিব আহিছোঁ মাজুলীত মোৰ ডেটটো মিচিংগাঁও ফুৰিব আহি আছোঁ ব'লকচোন আগত কি চাওঁ কি দেখা পাওঁ ওলাই আহিছোঁ আৰু ঘৰৰ পৰা এয়া ধুনীয়াকৈ ওলাই মেলি এয়া আগত গৈ আছে ৰাইজ মন গ'লে ষ্টাৰ্ট কৰোঁ মই তো এতিয়া আহি আছোঁ আমি গাঁও মিচিংগাঁও আহি আছোঁ এয়া মিচিংগাঁও বহুত ৰুচি বহুত এয়া মিচিংগাঁও নহয় আচলতে এইপিনে মিচিংগাঁও আৰু মিচিংগাঁও পাৰ হৈ আহিলোঁ যাওঁতে দেখাম কি আছে এয়া পম্পী যাৰ ঘৰত মই আছোঁ এয়া গংগা গুৱাহাটীৰ হয় বড়োগাল বুলি কওঁ মই এইপিনে আছে ক'ৰবাত যাম আৰু হাঁহ দৌৰা ইমান ধুনীয়া পৰিৱেশ বাকীখিনি দেখাই গৈছে চলো এইকেইটা ৰাজা খেদিব এইকেইটা গংগা মনৰ অনুভৱ কোৱা আৰম্ভ কৰি দিওঁ এয়া আমাক মিচিংগাঁও ফুৰাবলৈ লৈ গৈ আছে আৰু এয়া পাছত গোটেই হ'ল গেং আছে গোটেই গেং আছে এতিয়া ক'ত নিব নাজানো এতিয়া ইয়াত গৈ থাকিম ধুনীয়া জেগা য়েছ মাজুলী এনেকুৱা কাৰণে আহি ভাল লাগে আমি এতিয়া আহি আছোঁ পদুম ফুল চাবলৈ একদম ডাঙৰ পুখুৰী এটা আছে সি পিনে আছে গৈ আছোঁ বোকা বহুত 1 ছেকেণ্ড পাৰ হৈ লওঁ আমি কালি মই পালোহি কালি মই 7টা বজাত 7টা বজাত নহয় 10:30 পালোহি ন 7টা বজাত গংগা পাইছেহি
7টা বজাত গংগা পাইছেহি আৰু মই 10:30 বজাত পাইছোঁহি ৰাতিপুৱা 10:30 বজাত পালোঁহি পাই অলপ শুলোঁ মেলিলোঁ তাৰপৰা ভাত চাত খালোঁ খাই মেলি 3টাৰ পৰা ৱৰ্কশ্বপ আছিলে 3টাৰ পৰা 6টালৈকে ৱৰ্কশ্বপ কৰিলোঁ তাৰপাছত ইমান ধৈৰ্য নহ'লে আৰু কালি দিনটো ভিডিঅ' কৰিবলৈ তাৰপৰা আজি ৰাতিপুৱা অকণমান দেৰি হ'ল কালি খোৱা দেৰি হ'ল যিহেতু উঠাও দেৰি হ'ল উঠি মেলি ভাত পানী খাই গাঁও ফুৰিবলৈ ওলাই আহিলোঁ তো আজি দিনটো কিনো হয় চাওঁ যিহেতু 3টা বজাৰ পৰা ৱৰ্কশ্বপ আছে এয়া আমাৰ ৰাস্তা আহি আছোঁ ৰাস্তাটো এয়া উইথ বিউটিফুল ৰাস্তা উইথ বিউটিফুল গাৰ্ল এয়া গৈ আছোঁ পদুম পুখুৰী চাবলৈ গৈ আছোঁ চলো 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 বেড লাক ভাবিছিলোঁ পদুম পুখুৰীত ভৰিটো দিমগৈ কিন্তু পদুম পুখুৰী এনেকৈ দেখিব লগা হৈছে সেয়া পদুম ইমান ধুনীয়া লাগিছে কিন্তু যাব মন গৈছে বহুত ধুনীয়া এইবোৰ চোৰ মানুহ চুৰ কৰিছে এয়া চুৰ নহয় দেই এয়া মানে কালেক্ট কৰিছে আৰু সংগ্ৰহ কৰিছে এয়া হৈছে মাজুলী গেৰেকী অলপ ভিতৰুৱা জেগা মিচিং গাঁও বুলি কয় বিৰাটেই ধুনীয়া জেগাটো এইটো আমি যোনপিনেদি আহি আছিলোঁ সেইপিনেদি এতিয়া গৈ আছোঁ এইপিনে আছে মিচিং গাঁওখন আমি যোনপিনেদি আহি আছিলোঁ এতিয়া মিচিং চাঙত সোমাম অনন্যাই দেখিলে অনন্যাই ক'ব আৰু কি ক'ব অঁ পাৰি আকৌ ফুলৰ মালিক দেই সেয়াই আৰু চলো গৈ থাকোঁচোন আমি কি দেখা পাওঁ চাওঁ এয়া চাংঘৰ তো চাংঘৰত উঠিম এতিয়া এয়া বৰমা ঘৰ চাংঘৰ চাং তাতে উঠিম গাহৰি ল'বা ফৰ অল গাহৰি ল'বা এতিয়া উঠি যাওঁ এয়া কি আপং আপং খাব পাৰিম নেকি এইপিনে কি আছে এইপিনে পাকঘৰ আছে হা মিচিং ঘৰ উঠিলে খাম আপং খাম আজি হ'ব দে একো নাই বেছি খালেও প্ৰব্লেম নহয় বাৰু কি কৰে এইটো আমাৰ এইটো পেৰা বুলি কয় মিচিঙৰ পেৰা ইয়াত ভাত বনায় ইয়াত ভাত বনায় আপিন বনায় আচ্ছা তাৰপিছত আমাৰ ইয়াত এইটো মেইন আপঙৰ কলহ আচ্ছা বনোৱা কলহবিলাক খাইছোঁ এই গানৰ পৰা আহোঁগৈ এই কলহ গ'ল এয়া আপং ন এয়া আপং লাও পানী আচ্ছা এইপিনে আছে এয়া ইমান ধুনীয়াকৈ হেৰি কৰি দিছে এইটো কি শুকুৱাই দিছে শুকান মাছ নি নহয় লাডু বনায় তাৰপিছত এই কিবা দৰৱ কেইটামান তুলি তাৰ লগত মিক্স কৰি পেলাই বাহঁতটো আৰু দৰৱটো কিমান দিন লাগে 4 দিন গৰম দিনত 4 দিন ঠাণ্ডা দিনত 6 দিন 5 দিন কেনেকুৱা লাগিছে টেষ্টটো মই ইমান হেৰি নহয় কিন্তু খাব ইচ্ছাটো গৈছে আৰু ভাল লাগে চফা গুড হিলিকপিলি হৈ গ'ল নহয় একো নাই পাতলা আছে অৰিজিনেলটো নহয় নহয় আমাৰ গগৈ এইটো সাজটো নহয়
এয়া হৈছে 5 দিনীয়া কৰ্মশালাৰ অন্তিমটো দিন। খুব ধুনীয়াকৈ পাৰ হ'ল দিনটো। এই 5 দিনত কি শিকাব পাৰিলোঁ নোৱাৰিলোঁ নাজানো, কিন্তু যি শিকালোঁ সেইখিনিৰ ওপৰত ল'ৰা ছোৱালীখিনিয়ে প্ৰদৰ্শন কৰিলে। খুব বেছি এটা ধুনীয়া দিন মোৰ বাবে। আৰু এতিয়া আমি গৈ আছোঁ মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰলৈ। কৃষ্ণদা ক'ত দেখিলা কৃষ্ণ? ৰ'বা মই ভিডিঅ' কৰি আছোঁ, এইপিনে ফটো তুলি আছে। চ' কাইলৈ আমি মাজুলীৰ পৰা যামগৈ। তো আজি উত্তৰ কমলাবাৰী সত্ৰ আহিছোঁ, ভাওনা সভা আছে, ভাওনা চাব আহিছোঁ। বহাত আমি জলপান খালোঁ, এতিয়া আহি আছোঁ ব'লক। তো আমি এতিয়া গ'লোঁ, ভাৱৰীয়াৰ মেকআপ চালোঁ, তেওঁলোকে মেকআপ কৰি আছে, কিন্তু যিহেতু ভিডিঅ' কৰিব নোৱাৰি, প্ৰেক্টিছটো কমি আছে, যিহেতু ভিডিঅ' কৰিব নোৱাৰি, তো মই যিমানটো পাৰি কৰি আছোঁ আৰু ভাওনা কেনেকৈ হয় মই দেখাম। এয়া আমি ভিতৰ চাই আছিলোঁ, এয়া সত্ৰ আৰু গংগা আহি আছে। গংগাই নিজৰ মনৰ অনুভৱ ক'ব, কেনেকুৱা লাগিছে কমলাবাৰী সত্ৰত আহি ভাওনা চাব। আজি জলপান খালা? আজি জলপান যেতিয়াই আহোঁ মানে তেতিয়াই এনেকুৱা লাগে যেন আৰু নেক্সট আৰু মানে হেঁপাহ নপলাই মানে। আৰু জলপান খালোঁ আজি, সঁচাকৈ জলপানটো মানে গুড়খিনি যে এনেকুৱা টেষ্টি, আৰু দৈ মানে হাত একদম আঠা হৈ গ'ল। চাবোন দিয়া গোন্ধ এতিয়াও আছে মানে হাতত। লৈ আছোঁ, প্ৰসাদ খাম, তেতিয়া ভাওনা চাম। গায়ন আৰম্ভ হৈছে, গায়ন দেখাই আছোঁ মই। শ্রীরাম বিজয় নাম নাটক মুক্তি ভাওনা দি দিয়া, ভিডিঅ' কৰিছোঁ, ভাওনা দি দিয়া। হ'ব আজি বেছি ভাও খাইছে আৰু তাতে কৰিম। হ'ব দিয়া, বাই বাই, ভিতৰলৈ যোৱা। ভাওনা চাই আমি আহিলোঁ, সম্পূৰ্ণ ভাওনা নাচালোঁ, অলপমান চালোঁ, 1 ঘণ্টা 2 ঘণ্টামান চালোঁ, 1 ঘণ্টা 1.5 ঘণ্টামান গায়ন বায়নৰ সৈতে 1.5 ঘণ্টামান আমি চালোঁ, কাৰণ বহুত দেৰি ৰখিব নোৱাৰোঁ আমি। মানে 1টা বজাৰ পৰা 2:30 বাজিলে। সেইটোৱে। তো 1.5 ঘণ্টামান চালোঁ আমি। বহাত যাম এতিয়া। 1.5 ঘণ্টামান আমি ভাওনা চালোঁ, আচলতে গোটেই ভাওনাখন চাব নোৱাৰিলোঁ, গৰম উঠিছে বহুত। আমি এতিয়া বহাত যাম, প্ৰসাদ লৈ যাম বুলি ভাবিছোঁ। গৰমত ঘামি জামি বহুত অৱস্থা বেয়া হৈ আছে, চাই লওঁ। ইয়াৰ পাছত আমি ৰুমত ফ্ৰেছ হ'ম। তাৰপৰা এইপিনে আমাৰ কইনা আছে, কইনাৰ কাৰণে আমি কাপোৰ চাব যাম তাঁতঘৰত। কৈ দিছোঁ আৰু অফিচিয়েলি কইনা বুলি। আৰু সেয়াই আৰু টেঙা দেখাওঁ, টেঙাটো ক'ত টেঙা চাব। নেমু চবত খোৱা টেঙাটো ডাঙৰ হৈছে, তো চাই ডিমাণ্ডত মই টেঙাটো দেখাই দিলোঁ। যিহেতু সত্ৰ আহিছোঁ, ভিডিঅ' চিডিঅ' কৰি থাকিবলৈ অকণমান বেয়া হয়, সেইটো কাৰণে খুব কমকৈ কৰিছোঁ, কিন্তু যিমানটো পাৰোঁ মই দেখাম। আগৰ যিহেতু মাজুলী এটা ভিডিঅ' আছিলে, আপোনালোকে তাত গৈ পেলাই চাব পাৰে, মই লিংকটো দি দিম। ভিডিঅ'টোৰ শেষত মই এড কৰি দিম, সেইটো ভিডিঅ' আপোনালোকে চাব পাৰে। তাত মাজুলী ক'ত ক'ত গৈছিলোঁ, কি কি কৰিছিলোঁ চব দেখাইছোঁ। যিহেতু একেখিনি বস্তুকে আকৌ দেখুৱালে হয়তো চাগে বেয়াও হ'ব পাৰে কিছুমানে, একেখিনিকে কৰি আছে বুলি।
তো আজি সত্ৰত আহিলোঁ আমি আজিলৈকে সত্ৰত ভাওনা চোৱা নাছিলোঁ তো ভাওনা চাবলৈ আহিলোঁ আৰু কাইলৈ যিহেতু ৰাতিপুৱাই আমি যামগৈ সেইটো কাৰণে দুইজনী আহিলোঁ দুইপিনে মেনেজ কৰিব লাগিব সেইকাৰণে ভাওনা চালোঁ আধাতে চাই পেলাই এতিয়া তাতঘৰ যাম বহুত ৰ'দ স্কুটি লৈ যাম চলো ক'তনো যাওঁ দেখিব আপোনালোকে এয়া হৈছে সত্ৰ বাহিৰ আৰু এইখন হৈছে সত্ৰৰ গেট ক'লাই আৰু মই ক'লাই আৰু চব ক'লা মানুহ ৰ'দে পুৰি আৰু ক'লা হৈছোঁ কোনপিনে যাম কোনপিনে যাম Hey, y'all, come look at this. মোৰ দৰে আপোনাৰো খুব শান্ত লগা নাইনে পৰিৱেশটো দেখি চিনাকি লাগিছে নহয় জানো কোন আহিছে কোৱা এয়া ডেকা চাং আমি ডেকা চাং পালোহি এয়া গংগু মোৰ চেণ্ডেল মানৱ অন্য মানৱে এয়া ফল ছিঙিলে এয়া অন্য মানৱ নতুন অন্য মানৱ ওলাইছে এয়া এতিয়া খাই টেষ্ট কৰি চা কি হয় ভয় লাগে হেৰি গুগলত চাৰ্চ কৰিছোঁ এইটো গুগলত চাৰ্চ কৰিব এতিয়া এয়া আমি ডেকাচাং আহিছিলোঁ আৰু ডেকাচাঙৰ পৰা এয়া আহিলোঁ এয়া গুগলত চাৰ্চ কৰিব এতিয়া ফলটো হৈছে এইটো ফলটো দেখাই দিওঁ ফলটো হৈছে এইটো গুগলত চাৰ্চ কৰিব যদি নেটে কাম কৰে দেই কি হয়তো এইটোতো নহয় মধুৰীয়া হয় মধুৰি নহয় এইটো তো আমি এতিয়া আছোঁ ডেকাচাঙৰ ওচৰত এয়া খোজমে আছে পূৰা খোজ কৰি আছে কিবা ফলৰ সন্ধানত আছে ফলৰ সন্ধানত চাই আছে কি হয় আৰু এইপিনে আমি এতিয়া যাম আৰু এইপিনে ডেকাচাঙৰ পৰা আমি আছোঁ আৰু এতিয়া যাম আমি আমাৰ চেণ্টাৰে জুনিয়ৰ এজনী ঘৰলৈ যাম ইচ্ছা ঘৰত যাম মই দেখিবলৈ বহুত বেয়া হৈ আছোঁ গৰম হৈ আছোঁ এয়া চলো এইখন স্কুটি লৈ আহিছোঁ এইপিনে সন্ধানত চলো সেইদিনা ইছাৰ ঘৰত যোৱাৰ পাছত ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ ফোনৰ বেটেৰী ল' আছিল ইছাৰ সেইদিনা বাৰ্থডে আছিল যিহেতু তো তাৰ পৰা আহি ঘৰত সোনকালে খাই বৈ শুই গ'লোঁ কাৰণ পাছদিনা আমাৰ অহাৰ সময় আছিল এয়া আমি আহি আছোঁ যোৰহাটৰ অভিমুখে অৰ্থাৎ নিজৰ ঘৰৰ অভিমুখে মই অকলে আহিছোঁ গংগা গৈছে ডিব্ৰুগড় এই 5-6 দিন খুব বেছি এটা ধুনীয়া সময় ধুনীয়া অনুভৱ লৈ মই উভতিছোঁ খুব বেছি ভাল লাগি আছে মনটো এইবাৰ মই ফেৰীৰ তলত বহিছোঁ কাৰণ এই সময়খিনি মোৰ খুব ভাল লাগে পানীৰ শব্দ আকাশ আৰু পানীৰ মাজত থকা যি কম্বিনেশ্যন খুব বেছি ভাল লাগে এই আছিল মাজুলীৰ সময় যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে গেৰেকীমুখৰ কোনোবাই চাই যদি নিশ্চয় কমেণ্ট কৰিব আজিলৈ ইমানেই ভালে থাকিব সকলোৱে ধন্যবাদ